হয় বন্ধুসকল মই একেটা স্পৰ্টিং পিন্ধিয়ে ভিডিঅ' বনাওঁ এটো নহয় যে মোৰ কাপোৰ নাই কাৰণ মই সেলিব্ৰিটি মানুহ নহয় যে মই প্ৰত্যেকটো ভিডিঅ'তে বেলেগ বেলেগ ড্ৰেছ চেঞ্জ কৰি পিনি ভিডিঅ' বনাই থাকিম বন্ধুসকল নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ চেনেল ডিপ্ৰাজ টিউবলৈ বন্ধুসকল আজি আমি আলোচনা কৰিম পৰ্ন মাষ্টাৰ মিষ্টাৰ দিব্ৰজ্যোতি চৌধুৰীৰ বিষয়ে তো বন্ধুসকল আজি ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ যদিহে আমাৰ চেনেলটো আপুনি নতুনকৈ আহিছে বা আমাৰ চেনেলটো আপুনি গ্ৰহণযোগ্য বুলি হয় প্লিজ বন্ধুসকল সাবস্ক্ৰাইব কৰি ল'ব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমে চাব পাৰে তো বন্ধুসকল অকণমান উপলব্ধ কৰি দিবলক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হয় বন্ধুসকল আমি সকলোৱে জানো যে মিষ্টাৰ দিব্ৰজ্যোতি চৌধুৰীৰ বিষয়ে আৰু অসম তথা গোটেই ভাৰতবৰ্ষত ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু তেওঁক আমি বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই হয় বন্ধুসকল তোমালোকে যদি এই মাষ্টাৰজনৰ এই মহাপুৰুষজনৰ তোমালোকে যদি ভিডিঅ' চাব বিচাৰা তোমালোকে যদি পৰ্ন ভিডিঅ' এই মহাপুৰুষজনৰ যদি চাব বিচাৰা তেন্তে মোৰ ডেছক্ৰিপশ্যনত লিংক থাকিব ইনষ্টাগ্ৰামৰ লিংক থাকিব নতুবা ফেচবুকৰ লিংক থাকিব তোমালোকে তাত গৈ মোক ফ'ল' কৰিবা তোমালোকক মই তাত গৈ লিংকটো দি দিব পাৰিম তোমালোকে গৈ চাব পাৰিবা এই মহাপুৰুষজন কিমান আচলতে আচৰিত এতিয়া আহোঁ আমাৰ মেইন কথালৈ বন্ধুসকল আমি জনামতে তেওঁ ঘৰৰ ৰুমৰ ভিতৰতে পৰ্ন ভিডিঅ' আপলোড কৰি পৰ্ন ৱেবছাইটত আপলোড কৰে বন্ধুসকল তেওঁ আচলতে আমি জনামতে তেওঁ এইবিলাক কাম পইচা ঘটিবৰ বাবে কৈছিল চক বন্ধুসকল টকা পইচাৰ কাৰণে মানুহে মান সন্মান শেষ কৰি দিব পাৰে বন্ধুসকল এইটো নহয় যে এইবোৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত মিষ্টাৰ চৌধুৰী মান সন্মান গৈ আছে ইয়াৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা অসমৰ মান সন্মানো গৈ আছে এতিয়া আমাৰ মনত এটাই প্ৰশ্ন হয় এজন শিক্ষক বা এজন অধ্যাপক হৈ পিনি এনে কৰ্মৰ লগত যদি জড়িত হৈ থাকে তেনে অৱস্থাত ছাত্ৰ ছাত্ৰীক পাঠদান কৰাই থকা সময়ত তেওঁলোকে কি শিক্ষা দিয়ে হেতুৱে আসল ডাঙৰ কথা বন্ধুসকল এটা কথা লক্ষ্য কৰিব আমি যদি গুগলত যদি সাৰ্চ কৰি চাওঁ আসাম টিচাৰ বুলি আৰু আসাম টিচাৰ বুলি যদি আমি গুগলত সাৰ্চ কৰি চাওঁ কি আহে জানেনে মই আপোনাক নকওঁ মই নিজে সাৰ্চ কৰি যাম আপোনালোকে চাই যাব সব বন্ধুসকল মই এতিয়া গুগলত সাৰ্চ কৰিম আসাম টিচাৰ বুলি আৰু আপোনালোকে লাইভত দেখা পাব আসাম টিচাৰ সাৰ্চ কৰিলে মানে কি দেখা দিয়ে আপোনালোকে এতিয়া লাইভত চাব পাৰিব ASSAMTEACHER আসাম টিচাৰ যদি মই সাৰ্চ কৰোঁ এতিয়া আপোনালোকে লাইভত চাব পাৰিব যদি মই ইয়াত সিলেক্ট কৰিলোঁ ইয়াত সিলেক্ট কৰাৰ পিছত যদি মই ইমেজত যদি ক্লিক কৰোঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব এয়া চক এইবিলাক চক আসাম টিচাৰ বুলি সাৰ্চ কৰিছোঁ এয়া কি দেখা দিছে এয়া আপুনি তললৈ যিমানে চাব আপুনি এইবিলাক ফটোৱে দেখি পাব যদি আসাম টিচাৰ বুলি যদি সাৰ্চ কৰি যদি এনেকুৱা ফটো দেখিবলৈ পোৱা যায় তেতিয়াহ'লে আৰু ইয়াতকৈ লজ্জাজনক কথা কি হ'ব পাৰে আপোনালোকে নিজে চাওক এয়া আসাম টিচাৰ বুলি সাৰ্চ কৰিলোঁ মই এয়া কি দেখা দিছে এইবিলাক চাওক এয়া বন্ধুসকল দেখিলে নহয় যদি আমি যদি গুগলত সাৰ্চ কৰি চাওঁ তেতিয়াহ'লে অসম টিচাৰ বুলি যদি আমি যদি সাৰ্চ কৰি চাওঁ তেতিয়াহ'লে সাংঘাতিক আপুনি ফটো দেখিবলৈ পাব আৰু অলপ দিনৰ পিছত ইয়াতকৈ চাগে ভয়ানক হ'বলৈ গৈ আছে আমাৰ অসমত বন্ধুসকল যেতিয়া মই টিকটকত অশ্লীল ভিডিঅ' বা অশ্লীল ফটো যেতিয়া মই দেখোঁ যেতিয়া মই মোৰ ইউটিউব চেনেলত ভিডিঅ'বিলাক দিওঁ তেতিয়া তেওঁলোকক কওঁ যদি কাম নাই তোমালোকে বেঙেনা খেতি কৰাগৈ অন্ততঃ দুপইচা উপাৰ্জন কৰাৰ লগতে নিজেও খাব পাৰিবা এতিয়া মই ভাবি আছোঁ এইজনক কি খেতি কৰিবলৈ দিওঁ তো বন্ধুসকল তলত কমেণ্ট কৰক এইজনক আচলতে কি খেতি কৰিব দিলে ভাল হ'ব তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ' চাই অলপ হ'লেও ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ বন্ধুসকল তেনে অন্য এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ